Hello guys, welcome back to my YouTube channel. So আজি মই লৈ আহিছো এটা নতুন ভিডিও লৈ। এতিয়া আমি সবে ঘৰৰ মা দেউতা বা মোৰ লগৰ দুজনী ওলাইছো কুলা জানলৈ। সো এটা স্পেশাল কাম লৈ যাম মানে। দেখাই আছো আগলৈ ভিডিওটো চাই থাকিব। কলে যাম আমি? কুলা যাম। ওলাইছো আৰু গৰমে উঠিছে। এতিয়া আমি ৰখিছো অলপ লাহোৱালত পইচা চইচা অলপ উলিয়াই লওঁ। এতিয়া আছো আমি মায়াহাঙত। একচুয়ালি আমি গাড়ী নিব আহিছো। মই চলাম মানে আমাৰ গাড়ী মানে অৰ্ডাৰ কৰিছিলো অৰুণাচল ইটানগৰৰ পৰা। সো আজি ডেলিভাৰী দিয়াৰ কথা আছিলে ডিব্ৰুগড়ত, কিন্তু অলপ আজি কিবা কিবি বন্ধ থকাৰ বাবে আমি আহিলো কলে আহিলো কুলা যাম। সো আমি গোটেই সোপা আহি গলো। কুলা লাগিছে এয়া মোৰ মা আজি গাড়ী ল'ব গৈ আছা। তোমাৰ ফিলিং কেনেকুৱা? আৰ ইউ এক্সাইটেড? ইউ কক কিবা এটা। সো এতিয়া আমাৰ গাড়ী পাই গৈছেহি মায়াহাঙতে ডেলিভাৰ দিলে। আমাক সেইটো পাইছে গাইজ পাৰ্টি। ট্ৰায়েল কৰি চাইছে। এতিয়া আমি কিবা কিবি খাই ল'বলৈ আহিলোঁ। জংকি পানৈ ৰিজৰ্টত বগীবিলৰ তলত আছে। খাই মেলি ঘৰলৈ যাম লাহেকৈ। ভিউ ফ্ৰম জংকি পানৈ ৰিজৰ্ট। চ' গাইজ এতিয়া আমি খাই মেলি ঘৰ মৰা হৈছোঁ। Two hearts still beating on with different rhythms, maybe. Welcome home, dear. এতিয়া মায়ে গাড়ীখনক পূজা পাতল কৰিছে। যিহেতু ঘৰৰ পৰা কোলাজানালৈ অলপ দূৰ আছিল, চ' ৰাতি হৈ গ'ল। চ' ভিডিঅ'বোৰ ইমান ক্লিয়াৰকৈ দিব পৰা নাই, বেয়া নাপাব।
গাইজ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।